এইটো মোৰ নাম হৈছে প্ৰকাশ চৌধুৰী, মই বৰপেটা ৰোড ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি। গাড়ীখনত আছে মানে বেক চাইডত সম্পূৰ্ণৰূপে মানে কাৰ্টন, ফুল কাৰ্টনৰ পিছফালৰ পৰা মানে সম্পূৰ্ণৰূপে মানে অবৈধ যিবোৰ আছে গুটখা, সম্পূৰ্ণ গাড়ী ভৰ্তি গুটখা। আৰু আমি সন্দেহ কৰিছোঁ এই গুটখাসমূহ হ'ল ডুপ্লিকেট গুটখা। আৰু গাড়ীৰ কোনো ধৰণৰ ডকুমেণ্টছ অ'কে নাই, কোনো চালান নাই তেওঁলোকৰ। এই সমূহ যিটো চিণ্ডিকেট চলি আছে, এই চিণ্ডিকেট বন্ধ হ'ব লাগে, এইটোৱে আৰু। মালটো আহিছে আপোনাৰ গেলেমফু ভূটানৰ পৰা, ড্ৰাইভাৰে জনোৱা মতে। হয়, কোনো কাগজ পত্ৰ নাই। আৰু গেলেমফুৰ পৰা বৰপেটা ৰোডত আহোঁতে 3টাকৈ ড্ৰাইভাৰ চেঞ্জ হৈছে গাড়ীখনৰ। এইটো আপোনাৰ 10 চকীয়া ট্ৰাক। গুটখা আৰু গুটখাই আছে, আৰু কিবা আছে যদি পুলিচে এইটো জানে আৰু, কিন্তু আমি দেখাটা হয় সন্দেহপ্ৰসত মানে কি বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় বজৰং দলে এইটো মানে ইনফৰমেশ্যনটো পাইছে, পোৱাৰ পাছত আমাক এইটো জনাইছে। জনাৰ পাছত আমি বেকীৰ পাৰত এই গাড়ীখন ধৰাৰ পাছত তেওঁলোকে আহে, আমি গাড়ীখন চাওঁ, খুলি কেনে চাওঁতে আমি চব গুটখা ইত্যাদি পোৱাৰ পাছত কাগজ পাতি একো নাই। তাৰপিছত আমি পুলিচক বস্তুটো হেণ্ড অভাৰ কৰি দিওঁ। বৰপেটা ৰোড আৰক্ষী চকীত দিয়া হৈছে। পৰৱৰ্তী সময়ত বৰ্তমান ড্ৰাইভাৰটো কাষ্টডিত আছে, আৰু এইটো কেছটো ৰেজিষ্টাৰ হৈছে কেছটো। আৰু আমি বিচাৰোঁ যে এইটো যিটো এটা চিণ্ডিকেট চলাই আছে, যিটো দুৰ্বৃত্তিকাৰী এইটো মানে চিণ্ডিকেট চলাই আছে, এই চিণ্ডিকেটটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। প্লাছ আৰু এইটো দুষ্কৃত এইটো মানে অবৈধ বেহাৰ লগত যিটো মানে যিজন মানুহ ব্যক্তি জড়িত আছে, এইসকলক মানে ইনভেষ্টিগেশ্যন কৰি আৰক্ষীৰ আওতাত আনিব লাগে আৰু উচিতকৈ শাস্তি দিব লাগে। গুটখা আমি দেখা মতে কমলা বচনে আছে, তাৰপিছত তলত বা কি আছে আমি চোৱা নাই, আমি ওপৰৰ পৰা চাইছোঁ যে কমলা বচন ইত্যাদি আছে। মালটো আমাক জনোৱা মতে আমি যিটো গম পাইছোঁ আৰু বৰপেটা ৰোডতে এইটো মানে খালী হ'লে এনেধৰণৰ বেয়া চলাই আছে এওঁলোকে। ভূটানৰ নহয়, কিন্তু আমাক ড্ৰাইভাৰে জনোৱা মতে গেলেমফুৰ পৰা আহিছে তেওঁ, কিন্তু এতিয়া প্ৰকৃত অৰ্থে ক'ৰ পৰা আহিছে এইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিলে সেইটো গম পোৱা যাব ক'ৰ পৰা আহিছে। আটক কৰি ৰখা হৈছে ড্ৰাইভাৰক। কেছটো ৰেজিষ্টাৰ হৈছে। কেছটো আমাৰ ফালৰ পৰা হোৱা নাই, কেছটো মানে কি তেতিয়া ৰাতিয়ে কেছটো ৰেজিষ্টাৰ হৈছে তেওঁলোকৰ। আৰু আমাক মানে কি 16 তাৰিখে কেছটো মানে মিডিয়াক আপোনালোকে যে ক'লে যে মিডিয়াক কেলৈ জনোৱা হোৱা নাই কথাটো, যে আপোনালোকৰ 16 তাৰিখটো এনেই গ'ল, 17 তাৰিখ কেলৈ আমি মিডিয়া মাতিলোঁ। কথাটো হ'ল যে এওঁলোকৰ আমাৰ প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে আমি যাতে মিডিয়াক এইকাৰণে বস্তুটো মিডিয়াৰ থ্ৰুদি স্প্ৰেড কৰিলে কি হ'ব, ইয়াতে যি দুৰ্বৃত্তকাৰী জড়িত আছে যাতে তেওঁলোকে যাতে মিডিয়াৰ থ্ৰুদি আগতে গম পায়কৈ যাতে নিজকে মানে পলায়ন নকৰে, সেইটো কাৰণে মানে মিডিয়াক আমাক জনাব মানা কৰিছে আৰু। কমলা পচন্দ আচ্ছা, এইটো ডুপ্লিকেট নেকি? ডুপ্লিকেট কমলা পচন্দ হয়, কিন্তু এইটো বৰপেটা গৈ আছিল। वो किया है किसने किया मुझे नहीं पता, मुझे तो इतना तुमने कहा था कि एक्सीडेंट हो गया, ड्राइवर के चोट लग गया, तू गाड़ी ले जा। अब उसने करा है किसने करा, फंसा तो मैं ही हूँ ना यहाँ पे। गुटखा है इसमें गाड़ी में, उन्होंने निकाला है कुछ मेरे सामने और बिल बना। और एक नहीं, पूरा गाड़ी वही है, पूरा गाड़ी वही है, पूरा गाड़ी है जो है। चलो मालिक को बुला लो जल्दी। स्पीकर दो, सामने लेके आओ। स्पीकर दो। इधर आ, तुम नीचे उतरो, नीचे उतर, तुम वो गाड़ी लॉक कर, नीचे। जो कहोगे वो करूँगा, क्या करेगा तू? जो आप कहोगे।